নমস্কাৰ বন্ধু বান্ধৱীসকল, ধন ব্লগ চেনেলটোলৈ মই মাইনাই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে। আমি যোৱা 15 তাৰিখে তিৰুপতি বালাজীলৈ গৈছিলোঁ আৰু সেয়েহে ভাবিলোঁ আমি গৈছোঁ আপোনালোককো দেখুৱাওক। সেইবাবে যোৱাৰ পৰা অহালৈকে পূৰা ভিডিঅ' মই আপোনালোকক দেখুৱাই যাম। এয়া আমি যাবলৈ আহিলোঁ 11:45 আছিলে কোলহাপুৰৰ পৰা ট্ৰেইন। আমি এতিয়া ট্ৰেইনত বহিম। এতিয়া বাহিৰৰ ধুনীয়া দৃশ্য চাই চাই আমি ট্ৰেইনত গৈ আছোঁ আৰু আপোনালোকেও দেখুৱাইছোঁ। চাওকচোন কিমান ধুনীয়া পৰিৱেশ। কোলহাপুৰৰ পৰা তিৰুপতিলৈকে লাগে আমাক এৰাতি। মানে আমি আজি 11:45 গৈছোঁ আৰু ৰাতিপুৱা আমি 6টামান বজাত গৈ পাম। চাওকচোন বন্ধু বান্ধৱীসকল, কিমান ধুনীয়া লাগিছে বাহিৰৰ দৃশ্যবোৰ। সঁচাকৈ যেতিয়া মই বাহিৰলৈ অহা নাছিলোঁ তেতিয়া ভাবিছিলোঁ আমাৰ অসমখনেই খুব ধুনীয়া সেউজীয়া, কিন্তু এয়াই নহয়, অসমখনটো ধুনীয়াই, কিন্তু বাহিৰৰ দেশবোৰো খুব ধুনীয়া। আচলতে আমাৰ ভাৰতবৰ্ষখনেই খুব ধুনীয়া, হয়নে নহয় বন্ধু বান্ধৱীসকল? এই পাহাৰখন চাওকচোন, ইমান ধুনীয়া লাগিছে নহয়নে? আৰু এনেকৈ আহি আহি পূৰা ৰাতিটো যোৱাৰ পাছত আমি এতিয়া তিৰুপতি পালোহি। তিৰুপতিত বন্ধু বান্ধৱীসকল মদ, ভাং, বিড়ি, চিগাৰেট, গুটখা, তম্বাকু একোৱেই নচলে। আমি ট্ৰেইনত বহাৰ লগে লগে পুলিচ এজনে আহি আমাৰ বেগ চেগ চব চেক কৰিলে। পানী খোৱা বটলটোও তেওঁলোকে চেক কৰিলে। এই কথাটো সঁচাই বহুত ভাল লাগিছিল দেই। এতিয়া আমি তিৰুপতি আহি পালোঁ। ট্ৰেইনৰ পৰা নামিলোঁ আৰু ট্ৰেইনৰ পৰা নামি এতিয়া আমি গৈ আছোঁ প্লেটফৰ্মৰ বাহিৰলৈ। আচলতে তিৰুপতিৰ পৰা তিৰুমালা যাব লাগিব, মন্দিৰ তিৰুমালাত আছে। সেয়েহে আমি এতিয়া বাহিৰলৈ গৈছোঁ, গৈ তাৰ পৰা টেম্পু নহ'লে জীপ বুক কৰিম। চাওঁচোন কি পোৱা যায়। চাওক আমাৰ মিষ্টাৰ বৰুৱা, গৰমৰ একদম অৱস্থা নাইকিয়া হৈ গৈছে। এই চাওকচোন কিমান ভিৰ, একদম বাহিৰত গাড়ী মানুহ যাব নোৱাৰা। এতিয়া আমি ইয়ালৈকে আহিলোঁ বাহিৰত প্লেটফৰ্মত আহি ড্ৰাইভাৰ দাদাজনৰ লগত কথা পাতি এখন জীপ বুক কৰিলোঁ তিৰুমালালৈ যাবলৈ। এটা জমনি কি জানেনে? তেওঁলোকে ভালদৰে হিন্দী ক'ব নাজানে। তেওঁলোকে তেওঁলোকৰ মানে তামিল ভাষাটো কয় আৰু নহ'লে ইংলিছ কয়। আমিও ভালদৰে ইংলিছ ক'ব নাজানো, লগতে আমি তামিল একেবাৰে নাজানো, বুজিও নাপাওঁ। কিন্তু তাৰ মানুহবোৰ খুব ভাল, কাকো কোনেও নঠগে। আমি প্ৰথমবাৰ গৈছোঁ যদিও আমি ঠগ খোৱা নাই। ধুনীয়াকৈ ড্ৰাইভাৰ দাদাজনে লৈ গ'ল আমাক। এতিয়া আমি গৈ আছোঁ তিৰুমালালৈ। ইমান ধুনীয়া দৃশ্য, সঁচাই খুব ভাল লাগিছে।
আপোনালোকেও পাৰিলে কেতিয়াবা আহিব ইয়ালৈকে। এতিয়া আমি মাজ ৰাস্তা পালোঁ, মানে তিৰুপতি আৰু তিৰুমালাৰ মাজত। ইয়াত টিকেট ল'ব লাগে, মানে ওপৰলৈ যাবলৈ টিকেট ল'ব লাগে। সেইকাৰণে আমি গাড়ীৰ পৰা নামিলোঁ, নামি এতিয়া আমি টিকেট ল'বলৈ গৈ আছোঁ। তো বন্ধু বান্ধৱীসকল, টিকেটটো লৈ লওঁ, তাৰপাছত ওপৰলৈ যাম আৰু আপোনালোকক দেখুৱাই যাম। চাই থাকিব মোৰ ব্লগটি, আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' এতিয়ালৈকে বাই বাই।